What's up? It's your boy BEYALORA. আজি আপোনালোকৰ মাজত এটা নতুন Q&A সেশন লৈ আশা কৰিছো আপোনাক ভাল লাগিব। লকডাউন কেনেকৈ চলি আছে? মোৰ লকডাউন খুবেই ভাল চলি আছে। মই নিজৰ ওপৰত কাম কৰিব পাইছো, বহুতখিনি সময় পাইছো, নতুন নতুন গান বনাবলৈ আৰু সময় পালো, এণ্ড ইটছ গুড, ভাল লাগিছে, অকণমান সময় পালো, এভৰিথিং গুড মেন। মনলৈ উভতি আহে আইডিয়াটো কেনেকৈ আহিল? একচুৱেলি সেইটো আইডিয়াটো ক'ব গ'লে এতিয়া মোৰ বহুত আগৰ পৰা বহুত ইচ্ছা আছিলে, এণ্ড মনলৈ উভতি আহে দ্যাটছ এভৰিৱানছ ফেভৰেট, চবৰে খুব মৰমৰ গান হয়, এণ্ড ইটছ ভেৰি নষ্টালজিক। চ' মই ভাবিলোঁ ৱাই নট আই ৱৰ্ক অন দিছ। দেন মোৰ ভাই হাৰ্ষ, মিষ্টাৰ অকৱাৰ্ড, আমি চবেই একেলগে থাকোঁ। দেন উই ছাজেষ্টেড, উই গট এ প্ৰিটি কুল বিটটো আমাৰ বনাইছে মৌচুম চেতিয়া। চ' সি বিটটো দিলে এণ্ড ইট ৱাজ ৰিয়েলি গুড, ভাইব বহুত ফিল কৰিলোঁ। তো তেতিয়া আমি ডিচাইড কৰিলোঁ লাইক লেটছ ডু দিছ, ইট উইল বি ফান। আমাক খুবেই ভাল লাগিছে কামটো কৰি, এণ্ড আশা কৰিছোঁ আপোনালোককো ভাল লাগিছে। দিছ গেমৰ হেটাৰ্ছবিলাকক কি ক'ম এতিয়া? দিছ গেম লাইক কৰি আছে, চবেই নিজৰ কাম কৰি আছে, কৰিবলৈ দে আৰ গুড উইথ দেম এণ্ড উই আৰ গুড উইথ আছ। আমি আমাৰ নিজৰ কাম কৰিছোঁ, সিহঁতে নিজৰ কাম কৰিছে। চ' ইটছ গুড মেন, ইটছ গুড, নাথিং পাৰ্চনেল, ন' হেইট, এভৰিথিং ইজ ফাইন। চ' চবেই নিজৰ কাম কৰি গৈ থাকিলে হ'ল। চ' মই থাকোঁ গোৱালপাৰাত হয়। চ' দেৰ ইজ এ প্লেচ ইটছ কল্ড আগিয়া ইন গোৱালপাৰা, চ' মই আগিয়া হোম টাউনটোত থাকোঁ, এণ্ড ইটছ গুড মেন। এণ্ড এট প্ৰেজেণ্ট মই এতিয়া পঢ়ি আছোঁ MSc বায়'টেক। চ' এতিয়া ফাইনেল ইয়েৰ হয়। চ' এতিয়া দ্যাটছ ইট মেন, দ্যাটছ ইট এবাউট মাই এডুকেশ্যন থিং। ডু ইউ হেভ গাৰ্লফ্ৰেণ্ড? কিনো ক'ম আৰু, এইটো এৰি দিছোঁ আৰু, আপোনালোকে ভাবি লওক। লাইক মোৰ নিচিনা ল'ৰা এটা থাকিব পাৰে জানো? ব্ৰ, মই চশমাটো নিপিন্ধোঁ। মাই আই চাইটছ আৰ গুড, মোৰ চকু ভালেখিনি আছে। এইবিলাক যিমানখিনি পিন্ধা দেখা পাইছে চাগে, ফটো বা ভিডিঅ' এনিথিং দোজ এভৰিথিং, সেইবিলাক এনেই আৰু ষ্টাইল কৰি ফুৰিছোঁ। আই এম কমফৰ্টেবল উইথ মাই ছানগ্লাছেছ চ' সেইকাৰণে সেইটো কৰি থাকোঁ। মাই ফেভৰেট ৰেপাৰ ইজ ড্ৰেক। অভিয়াছলি সি বহুত ডাঙৰ হিপ হপ আৰ্টিষ্ট হয়, এণ্ড আই লাভ হিজ মিউজিক, দ্য ৱে হি ডাজ ইট। ইটছ বেলেগে ভাইব এটা থাকে। আই ডোণ্ট লাইক দ্যাট স্পীড ৰেপ অৰ এনিথিং লাইক, বাট আই লাইক ড্ৰেক মেন। হি ইজ প্ৰিটি কুল এট এভৰিথিং। হি ইজ মাই ফেভৰেট এণ্ড বহুত ইনস্পায়াৰিং হয়, এণ্ড মই যিমান পাৰোঁ মই ড্ৰেকক ফ'ল' কৰিব ট্ৰাই কৰোঁ। এতিয়া কোনোবা যদি মোক মিট কৰিব খুজিছে, মই এতিয়া লকডাউন আছে, চ' মই ঘৰত আছোঁ, বাট ৱেন এভৰিথিং ইজ অ'ভাৰ আই উইল বি বেক টু গুৱাহাটী। মই তেতিয়া ৰুমত থাকিম। চ' কোনোবা যদি গুৱাহাটী আহি কেনে মোক লগ কৰিব পাৰে খোজে, দেন ধুনীয়াকৈ ইউনিভাৰ্চিটি আহি গ'লে হ'ল, গুৱাহাটী ইউনিভাৰ্চিটি। ইউ গাইজ কেন মিট মি দেৰ। মই তাৰে ওচৰতে থাকোঁ। ৰেপৰ লগত কেনেকুৱা জড়িত সেইটো ক'ব গ'লে ব্ৰ, মই সৰুৰ পৰাই হিপ হপত বহুত ইণ্টাৰেষ্টেড আছিলোঁ। এণ্ড সৰু থাকোঁতে একচুৱেলি আই ৱাজ এ ডান্সাৰ, আই ৱাজ ডু লকিং এণ্ড পপিং শ্বিট। চ' সেইটো টাইমত বহুত ভাল ডান্স কৰিছিলোঁ, বা বেয়া ডান্স কৰিছিলোঁ, কিবা এটা কৰিছিলোঁ আৰু। চ' স্কুলত কৰিছিলোঁ, দেন মাই HS এণ্ড কলেজত কৰিছিলোঁ, দেন ইট ৱাজ গুড, বাট লেটাৰ আই বিকেম লেজি। মোৰ অলপ মন নাই গাটো লৰাব, চ' আই থট, দেন আই গট ইনভলভ উইথ ৰেপ দিছ থিং তো সেইখিনি সময়ত চিন্ময় নিউ ব্ৰিড ওলাইছিলে, এণ্ড মিনিমি আছিলে, আখুদা আছিলে। চ' দে ৱেৰ ডুইং দিছ ইন আছামিজ, এণ্ড আই গট চ' মাচ ইনস্পায়াৰ্ড ফ্ৰম দেম যে অসমীয়াটো যে এইটো সম্ভৱ হ'ব পাৰে। তেতিয়াৰ পৰা মই অকণমান ট্ৰাই কৰি চালোঁ। বিফ'ৰ দেট আই ৱাজ ডুইং ইন ইংলিছ, চ' মই ইংলিছত ৰেপ কৰিছিলোঁ তেতিয়া। তো ইংলিছৰ ৰেপ ইমান নচলিল, কোনো ইমান নুশুনিলে। আই ৱাজ ইন ইভেন দেট গুড, মই সেইটো সময়ত ইমান ভাল নাছিলোঁ। দেন ছাডেনলি আই থট অফ ডুইং দিছ আছামিজ থিং। দেন মই প্ৰথম বেয়ালৰাটো কৰিলোঁ, দেন খুবেই ভাল ৰেছপন্স পালোঁ, এণ্ড সেইটো ৰেছপন্স পাই তেতিয়া মই ডিচাইড কৰিলোঁ লাইক ৱাই ডোণ্ট আই ডু দিছ, ইফ পিপল আৰ লাইকিং ইট দেন আই শুড গ' ফৰ ইট। চ' তেতিয়াৰ পৰা মই ডিচাইড কৰিলোঁ দেট মই তেতিয়া অসমীয়াতে ৰেপ কৰিম, এণ্ড ইট টাৰ্ণ আউট প্ৰিটি গুড। মানুহে ভাল পাই আছে, মোৰো ভাল লাগি আছে কৰি। চ' আশা কৰিছোঁ আৰু ভাল ভাল প্ৰডাক্টছ দি যাম, এণ্ড আপোনালোকে তেনেকৈ আঁকোৱালি ল'ব, মোৰো ভাল লাগিব তেতিয়ালৈকে।
মই জাষ্ট এইটোৱে ক'ব খোজোঁ ডেট চবেই নিজৰ কাম কৰিছে, এভৰিৱান ইজ ডুইং গুড, এণ্ড আপোনালোকেও অসমীয়া হিপ হপ ইণ্ডাষ্ট্ৰিটোক ছাপোৰ্ট কৰক, যিমান আণ্ডাৰগ্ৰাউণ্ড হৈ আছে সিহঁতক ছাপোৰ্ট দিয়ক, ভিডিঅ' শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, যাতে আমিও উৎসাহ পাওঁ, উই গেট ইনস্পিৰেশ্যন ফ্ৰম ইউ। আপোনালোকে আছে যদি আমি আছোঁ, চ' আপোনালোকে যিমান ছাপোৰ্ট কৰিব আমাৰ সিমান ভাল লাগিব, তেতিয়া আমি সিমান উৎসাহ পাম যে ভাল ভাল কাম কৰি যাব লাগিব। So that's thing. And peace out, man. Peace out. Keep supporting us. We'll do our best. That's it, man. Peace out. আশা কৰিছোঁ আপোনালোকৰ দিন ভালে যাব, and that's it, man. Goodbye. See ya.